ৰাতিপুৱা আকৌ খালী পেটত আচ্ছা দেৰি গৰম আছিলে বে এইটো মৰা ফিলিংটো বেলেগ আৰু হা মানে মতাও নহয় মাইকীও নহয় মাইকী নে কি ক'বলৈ বিচাৰিছে Hey guys, daily vlog secondলৈ আপোনালোকক স্বাগতম জনাইছোঁ যদি ফাৰ্ষ্টটো চোৱাগৈ নাই ফাৰ্ষ্টটো চাওকগৈ মই আজি আপলোড দিছোঁ ৰাতিপুৱা আপলোড দি দিছোঁ তো আপোনালোকে মোৰ চেনেলৰ তলত যাওক দীপক চেনেলটো তাৰপিছত ভিডিঅ'টোত গৈ পিনে আপোনালোকে মোৰ বান্ধৰ ভ্লগটো চাওকগৈ যাব কৰি কিবা কিবি বনাইছোঁ আৰু তো সেইটো ভাল নহ'ব পাৰে তো লাহে লাহে ভাল কৰি যাম বুলি আশা ৰাখিছোঁ যিটো মই ডেইলি ভ্লগছ দিম বছৰটো শিকাব লগা কেইটামান দিন আছে সেইকাৰণে লাষ্টৰ বছৰৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ নতুন বছৰৰ পৰা কিনো ষ্টাৰ্ট কৰিব সেইকাৰণে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ লাগিছোঁ তেনেকৈ আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামত মৰম দিছে তো ইয়াতো দিব বুলি আশা ৰাখিছোঁ তো ভ্লগকেইটা চাওকগৈ মৰম দিয়ক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো নাপাহৰিব বুলি নকওঁ যেনেকৈ মন যায় তেনেকৈ চাওক আৰু লাইক কৰিলেও কৰিব নকৰিলেও নাই ছাবস্ক্ৰাইব কৰিলেও কৰিব নকৰিলেও নাই সেইটো আপোনালোকৰ ওপৰত মই ভিডিঅ' বনাই যাম লাগিলে 10টা ভিউজ হওক 20টা ভিউজ হওক যিয়ে নহওক বনাই যাম যিমান পাৰোঁ তো সদায় দিবলৈ চেষ্টা কৰিম ভিডিঅ' আজি 2 নম্বৰটো ভিডিঅ' তো ব'লকচোন এতিয়া মুখ চুখ ধোৱা নাই এই ব্ৰাছো মৰা নাই ডাইৰেক্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেখিবলৈ পাইছে সেইকাৰণে এতিয়া মুখ ধুওঁগৈ ব্ৰাছ মাৰোঁ গা চা ধুই পিনে আপোনালোকক লগ পাই আছোঁ এয়া আমাৰ 6টাত উঠি গ'ল দেখিবলৈ পাইছে 6টাত উঠি পিনে বাগৰিব লাগিলে এইফালে ব্ৰাছ মাৰি আছোঁ যে ব্ৰাছটো লাগে এতিয়া আৰে ব্ৰাছ লাগিব ব্ৰাছ এইটো ব্ৰাছ দাঁতেও লোৱা নাই আৰু এতিয়া ব্ৰাছ মাৰিব দিয়া চাব দেই ব্ৰাছ কেনেকৈ মাৰে ব্ৰাছ কেনেকৈ মাৰে সেয়া ব্ৰাছ কেনেকৈ দাঁত ওলাইছে দুটা ব্ৰাছ মাৰিব শিকোৱাই নাই আৰু ব্ৰাছ মাৰিব এতিয়া পাই আছোঁ আপডেট ভাৰ্জন মানে আমি আহোঁতে এনেকুৱা নাছিলোঁৱেই এতিয়া বেলেগ আপডেট ভাৰ্জন এতিয়া তো কালিও ভাবিছিলোঁ সোনকালে উঠিম বুলি আজিও ভাবিলোঁ সোনকালে উঠিম বুলি নহ'লে এইবিলাক ৰ'দ গৈ পিনি ওপৰত পৰা মাজত পালেহি ৰাতিপুৱা সোনকালে উঠি যোনটো পৰিৱেশ সেইটো ভাল লাগে কিবা এটা ঠাণ্ডা দিনত পুৰা কুঁৱলী চুৱলী পৰি থাকে তো কাইলৈও ট্ৰাই কৰিম যদি পাৰোঁ উঠিম এতিয়া ব্ৰাছ চাছ মাৰি লওঁ আৰু ব্ৰাছ মুখ চুখ ধুই পিনি আকৌ লগ পাই আছোঁ তো মুখ চুখ ধুই ল'লোঁ তো এতিয়া নেমু পানী খাই আছোঁ ৰাতিপুৱা হৈ উঠি নেমু পানী খাওঁ সদায় আৰু নেমু পানীৰ লগত মজুলো দি খাওঁ কেতিয়াবা কোনে কোনে নেমু পানীত গৰম পানীত নেমু পানী দি খাই ৰাতিপুৱা কমেণ্ট কৰিবচোন খালে কি হয় কওক মই নকওঁ বাৰু আপোনালোকে কমেণ্ট কৰিব নেমু পানীৰ লগত গৰম পানীৰ লগত নেমু পানী খালে ৰাতিপুৱা আকৌ খালী পেটত আচ্ছা দেৰি গৰম আছিলে বে চালাহে দেখিবলৈ পাইছে নেমু পানী লৈ আহিছে চালা নেমু পানী মই ঠাণ্ডা হ'ল বুলি খাই দিছোঁ একদম পূৰা পাই গৈছোঁ আৰু ৰাতিপুৱাই গৰম নাই যে জিভাত গৰম পেলাই দিছে গৰম পানী তো ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰিব কেনেকুৱা পাইছে মানে ষ্টাৰ্ট কৰাই নাই ভালকৈ এতিয়া অলপ ক্লিপ লৈছোঁহে কালিতো সেইবোৰ লোৱা নহ'ল কালি উল্টা পুল্টা জাবৰ দি বনাই দিলোঁ আজি কিন্তু ভালকৈ বনাম আৰু কি কৰিম দেখাম ভিডিঅ' চিডিঅ' বনাবলৈ আছে সৰু সুৰা কিবা কিবি ৰিল চিল আৰু ফেচবুকৰো মোৰ কেইটামান প্ৰব্লেম হৈ আছে প্ৰব্লেমটো কি হৈছে মানে মোৰ যোনটো ফেচবুক একাউণ্ট আছিলে সেই একাউণ্টটোত মানে মোৰ পে' আউটৰ প্ৰব্লেম প্ৰায় তিনি বছৰমান হৈ গ'ল ভিডিঅ'টো মই 4-5 বছৰমান হৈ গ'ল দি থকা দেই 3 বছৰত আপোনালোকে গম পায় কণ্টেণ্ট মনিটাইজেশ্যন আজিকালি পায় তাত ফেচবুকত তাত মোৰ ডলাৰ্ছ বনিছিলে টোটেল মোৰ 4,000 কিমান টকা বনিছিলে 4,000 ওপৰত বনিছে কৈ দিছোঁ বাৰু দেই একাউণ্টটো বেন নকৰিলে হয় ওপৰত বনিছিলে কিন্তু সেই পইচাখিনি মানে মোৰ একাউণ্টত সোমোৱা নাই আগতে ভাবিছোঁ কিবা $100 হ'ব লাগিব চাগে সেইকাৰণে সোমোৱা নাই কিন্তু নহয় $25 হ'লেই সোমায় কিন্তু মোৰ বেংকৰ যোনখিনি ডিটেইলছ আছিলে সেইখিনি ঠিকেই আছে কিন্তু পে' আউট যোনটো একাউণ্ট অ'নাৰ নেমটো আছে সেইটো ভুল হৈ আছিলে সেইটো ভুল হৈ থাকিলে আপোনালোকৰ ফেচবুকত পইচা নোসোমায় কি চাওকচোন অকল পে' আউট অ'নাৰ নেমটো হেৰি হ'লে হেৰি হৈ যায় বাকী ফেচবুকৰ একাউণ্টৰ নাম ঠিকেই আছে বেংকৰ নাম ঠিকেই আছে হ'লেও ইয়াত একাউণ্ট অ'নাৰ নেমটো চেঞ্জ কৰাৰ পাছতহে এতিয়া মোৰ একাউণ্টটো হ'ল লাগি আছে এতিয়াও পইচা সোমায় সেইটোকে তেতিয়া লাগি আছোঁ আৰু মই ফৰ্মখনো আনি থোৱা আছে দেখাম তো আপোনালোকক দেখাই দিছোঁ বাৰু কি ফৰ্ম দিব লাগে এইবোৰ দেখিছে এসোপা ফৰ্ম এখন তাৰপিছত ক'ত গ'ল দেখাই দিছোঁ বাৰু তেনেকৈ এইকেইখন ফৰ্ম এখন ফাৰ্ষ্ট এখন ছেকেণ্ড এখন ফাৰ্ষ্ট এখন ছেকেণ্ড সেনেকৈ ধেৰ কিবা কিবি পূৰাই দিব লাগে তাৰপিছতে কাম হৈছে তাৰপিছত কাম হোৱাৰ পাছত কি মানে কাম হোৱাৰ পাছতো মোৰ একাউণ্টটো হোল্ড মাৰি থৈ দিছে এতিয়া 4 দিনৰ পিছতে গম পাম তো কি হয়
তো হ'ব লাগে ঠিক। তো কোনোবা মানে কাৰোবাক যদি এনেকুৱা প্ৰব্লেম হৈছে তেতিয়াহ'লে মোক কমেণ্ট কৰিবা। তো অলপ চলপ গম পাইছোঁ, মই বাৰু শিকাই দিম কেনেকৈ কি কৰিব লাগে। তাৰপিছত তোমালোকৰ একাউণ্টত যদি পে' আউট একাউণ্টটো পইচা পোৱা নাই তেতিয়াহ'লে তোমালোকৰ পইচা পাবলৈ ষ্টাৰ্ট হৈ যাব। তো এতিয়া মই গা চা ধুই লওঁ, গা ধুই পিনি চাকি জ্বলাই লওঁ, চাকি জ্বলাই পিনি গলুক বিস্কুট চিস্কুট দি লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গা চা ধুই হৈ গ'ল, এয়া কফি বনাই লৈ আহিলোঁ। এতিয়া কফি খাওঁ, অলপ এনাৰ্জিটো বঢ়াই লওঁ, তাৰপিছত ৰিলচ এনেকৈ কিবা কিবি বনাবলৈ যাম। দিনটোনো কি কৰোঁ তাকে দেখাই আছোঁ আৰু। তাৰপিছত ফুৰিব চুৰিব গ'লে সেইবোৰতো থাকিবই। নেক্সট ব্লগত যদি পাৰোঁ দেখাম, পিকনিক চিকনিক খাম, এনেকৈ কিবা কিবি ভাবি থৈছোঁ বাৰু। কুণালো আহিব, এনেকৈ ৰিলচ এটা কেলৈ মেখেলা চাদৰ নে কি সেইকেইটা ৰিলচ কেইটা বনাব লাগিব। তো সি আহিম বুলি কৈছিলে, তো আজি অহা নহ'ল, আজি বনোৱা নহ'ব। তো কাইলৈ মানে বনাম চাগে। সেইকাৰণে এতিয়া ৰিলচ দুটামান আছে বনাবলৈ, সেইটো বনামগৈ। তো কফিটো খাই লওঁ। আৰু আইফোনো গম পায় বেটেৰী কিমান বেয়া। 5-4টামান ক্লিপ হৈছে চাগে, 5-4টামান ক্লিপত মোৰ বেটেৰী 20% পাই গ'লগৈ। আৰু এতিয়া ইয়াত চাৰ্জত লগাই থৈ দিছোঁ, এটা মোবাইলটো চাৰ্জত লাগি আছে। আইফোনটো চাৰ্জত অকণ লগাই লওঁ, তাৰপিছত কফি চফি খাই পিনি পেট পূজা কৰি পিনি তো ভিডিঅ' বনাবলৈ যাম। তো গাইছ এতিয়া ওলাই আহিলোঁ, এতিয়া মানুহক লৈ এতিয়া গৈ আছোঁ আমি আইতাহঁতৰ ঘৰলৈ। গাখীৰ আনিবগৈ লাগে বোলে, গাখীৰ বেপাৰী হৈছোগৈ এতিয়া। তো ব'লা এয়া গৈ আছোঁ আমি এতিয়া ৰাস্তাই। বহুত দিনৰ মূৰত এনেকৈ ভিডিঅ' কৰিছোঁ, বহুত দিন কৰা নাই ভিডিঅ'। খালি তেল শেষ নহ'লেই হ'ল, তেলৰ চিম্বল দেখাই আছে, তেল নাই খালি। তেল ভৰাবগৈ লাগিব এতিয়া, তেল দিব পালেগৈ হয় আৰু, নহ'লে চেছ। গাইছ এতিয়া আমি কাজিয়া হোৱা জেগা পালোঁহি, দেখিবলৈ পাইছোঁ চব ভাঙি অৱস্থা নাইকিয়া কৰি দিছে। তো ইয়াত ৰাস্তা বনাই আছে, 4 লাইন নহয় 2 লাইন হ'ব। এইটো দেখিব পাইছে 2 লাইন। এতিয়া আৰু মখান হৈ যাব যাবলৈ পূৰা। খালি সৰু পুখুৰীবোৰ আছে, এই বম পৰা নিচিনা লাগিছে। আৰু আপোনালোকে যদি ফ্ৰীকৈ যদি ক'ৰবাত যদি ৰুটি বনাম বুলি ভাবিছে, এইখন মানে ধুনীয়া ৰুটি বনাব পাৰি, মানে বেল নাই এখন ৰুটি বনাব পাৰি। মানে গোটেই ফেমিলিৰ কাৰণেও নহয়, আপোনাৰ গোটেই বংশৰ কাৰণেই হৈ মই যাব। মানে ভাবিছোঁ মই ফিউচাৰ ৱাইফজনীয়ে যদি ৰুটি চুটি বনাব নোৱাৰে, ইয়াৰ তলতে বহাই চেপেটা কৰি দিম আৰু। মজা আৰু তেতিয়া সেই দেখিবলৈ পাইছে। এতিয়া পাউডাৰ পালোঁহি আমি, বিনামূলীয়া পাউডাৰ, যোনটো আমি ফ্ৰীতে পাওঁ আহে, কিনিব দৰকাৰ নাই আৰু, পঞ্চতকৈও হেভি। তো গাইছ এতিয়া মানে আমি তেল অকণ ভৰাই লওঁ, তো তেল অকণ ভৰাই চাওঁ। ধুনীয়া হেলমেট, আজিকালি মানে হেলমেট লাগিবই ন। যোৱাটো হৌৰা সেনাপতি, তেল অকণমান 5 টকামান পামনে? তেল নাই বোলে এইখনত, কেৰাচিন তেল দিলে সঁচাকৈ নাই নে কি তেল? তেল নাই বুলি কৈছিলে মানে, তেলটো এটা পাই গ'লোঁ। বেছি নাই, 5 টকামানৰ ভৰাইছোঁ। ঠিকে আছে, ৱাণ্ডাৰফুল। 5 টকা আহিছে, ভৰাই দিলে এতিয়া তেলটো। ইনচান দেখো, ये बहुत खतरनाक इंसान है। जब तोड़ेगा नहीं तब तोड़ेगा। तोड़ेगा नहीं, इसका नाम दादू है। ये लोकल आको दे यार, এইটো মৰা ফিলিংটো বেলেগ আৰু। হা এইপিনে তুলনি বিয়াখন আছে, খাওঁগৈ। তেল চেল ভৰালোঁ, গৈ আছোঁ আমি এইপিনে। এতিয়া পাই গ'লোহি আমাৰ আইতাহঁতৰ ঘৰ। এয়া আমাৰ পোৱালি, কি খবৰ? ভালে খবৰ। কিবা এটা কৈ দিয়া গোটেইখিনি। কালি মানে নতুন স্কুটিখন লৈছিলোঁ। এখন তোমাৰ নি? এখন টপ স্পীড কিমান? এয়া এখন ষ্টাৰ্ট দি দেখাইছোঁ, এয়া আগচাইডটো। বা ষ্টাৰ্ট দিব জানা? ষ্টাৰ্টটো কেনেকৈ দিয়ে? ইয়াত এনেকৈ এইটো অফ অন কৰিব পাৰে। তাৰপিছত পকাই কেনেকৈ? এখন গুচি যাব পকাই লৈ। ষ্টাৰ্ট নিদিয়ে, দেখিবলৈ পাইছে ষ্টাৰ্ট নিদিয়ে। আৰু ঘড়ীটো ডিজাইন কেনেকুৱা লাগিছে? এইটো চোৱা, ঘড়ীটো ডিজাইন কেনেকুৱা লাগিছে? এইফালে এপাত ফিটা, এইফালে এপাত ফিটা, কালাৰ নিজে কৰিলোঁ। ডিজাইন কেনেকুৱা লাগিছে গাইছ কমেণ্ট কৰিব। এইটো ইফালে সিফালে কি আইতা, আইতাৰ অৱস্থা বেয়া হৈছে। কোন হা গাখীৰ, হা
মাংস দুইটাই হ'ব পাৰ্টি মাছে মাংসই এয়া আমাৰ প্ৰ' ৰাইডাৰ এতিয়া ইয়াতে ঘূৰাই বোলে ঘূৰাই দিয়া আইতাই ভাইটিক ঘূৰাবলৈ কৈছে এই স্কুটিখনৰ নামটো আকৌ একদম ইউনিক আকৌ এইটো কি প্লেজাৰ প্লেজাৰ নহয় এইখনৰ নামটো ফ্লেচাৰ মানে ফ্লেচাৰ তো এতিয়া গাখীৰ লৈ ল'লোঁ এতিয়া যাওঁ ঘৰলৈ ঘৰত গৈ পিনি ভিডিঅ' চিডিঅ' বনাম তো ব'লাচোন এতিয়া ৰিলছ বনাবলৈ আছে আৰু কিবা কিবি কৰিব আছে তো ব'লা চাই থাক সেয়া পাৰ নাই এই হেৰিয়ে সুধিছিলে ইংকে সুধিছিলে পাৰ নাই সি পোৱালি লৈ গ'ল হা অঁ এইখন মানে এতিয়া হেৰি মানে মতাও নহয় মাইকীও নহয় মাইকী নাই কি ক'বলৈ বিচাৰিছে ভাল লাগিছে তাকে কিবা এটা ভাল লাগিছে মামী এইফালে যাম আৰু মামী এতিয়া হেৰি চলাব স্কুটি চলাব ৰাইডাৰ এয়া চলাই আছে প্ৰ' ৰাইডাৰ উপস্থিত আছে মানে ৰাইডাৰ ফ্লেচাৰ চলাব এতিয়া ফ্লেচাৰ হ'ব লাগিছিলে ধুনীয়া মজা সেয়া এখন মোৰ বাহন এখন বুঢ়া হ'লগৈ হয় নাই বুঢ়া হৈছে নাই মাতটো মিহি ন অঁ ভাল মাতটো ভাল দাম বহুত বাঢ়িলে আজিকালি এখন 1,04,000 হা পাৰে দেখোন চলাবলৈ পাৰে এতিয়া আমি যাওঁ আৰু ঘৰলৈ আমাৰ এইখনৰ নামটো বেলেগ আকৌ মামী জুপি তৰা মানে আকাশত থকা তৰাটো নহয় আকৌ দেই জুপি তৰা মানে গান এটা যে আছে সেইটো নিচিনা আৰু ঠিক আছে এতিয়া ঘৰলৈ যাওঁ সেইটো লৈ লওঁ 3:28 a.m. গাইছ এতিয়া আমি ঘৰ পাই গ'লোহি এয়া আমাৰ বহি আছে এতিয়া চোলাটো সলাই দিলোঁ কাপোৰ সলাই দিলোঁ এতিয়া ৰিলছ বনাওঁগৈ বেছি নবনাওঁ 2টা বনাম আজি আপলোড দিম তো কাইলৈ আপোনালোকে চাব যেতিয়া ভ্লগটো আপলোড দিম তো ইনষ্টাগ্ৰামটো একাউণ্টটো চাব ইয়াতে দিয়া আছে লিংক আপোনালোকে ডিছক্ৰিপশ্যনত যাব তাৰ তলত একেবাৰে যাব তাৰ তলতে ইনষ্টাগ্ৰামৰ আইকনটো আছে তাত টিপি দিব আৰু ফেচবুকটোতো জানেই 2টাতে আপলোড দিম ফেচবুকতো দিম আৰু ইউটিউবতো আপলোড দিম ব্লগ ফাৰ্ষ্টটো কালি যোনটো ভিডিঅ' সেইটোত মই ইউটিউব চেনেল বুলি কৈ দিলোঁ সেইকাৰণে তাতো আপোনাৰ আপলোড দি দিছোঁ আজিৰ পৰা মই ইউটিউব ৱেলকাম বেক টু মাই ইউটিউব চেনেল বুলি নকওঁ কাৰণ এটা ভিডিঅ' 2টা প্লেটফৰ্মত যে আপলোড দিম সেইকাৰণে লৈ যাম আৰু চিৰিয়েলকৈ তো আপোনালোকে চাই থাকিব কেনেকুৱা পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব এতিয়া লোকেশ্যন হৈছে আমাৰ ঘৰৰ আগফালে তাক পঠিয়াই দিছোঁ এইটো কেমেৰাটোৰ পৰা লগাই ল'লোঁ তাৰপিছত এতিয়া মিলাই লওঁ অকণমান এইফালে আহা চাহলৈ যোৱা পাছলৈ যোৱা আৰু পাছত যাব লাগিব স্কুটিখনৰ পাছত যাবগৈ লাগিব নি মিলাই আছোঁ এতিয়া অঁ মজা আহিছে বেকগ্ৰাউণ্ডটো মজা আহিছে গাইছ হয় নাই এইফালে চাওক তেতিয়া বনাই লওঁ ভিডিঅ'খিনি তাৰপিছত চাই থাকক আৰু ইউটিউবত ইনষ্টাগ্ৰামত পাই যাব তো গাইছ ভিডিঅ' চিডিঅ' বনাই সমাপ্ত হৈ গ'ল আৰু ৰিলছ এইটো সমাপ্ত কৰোঁ বুলি ভাবিছোঁ ইয়াত ফটো চাই আছে এতিয়া কেনেকুৱা হৈছে ফটোৰ গুলি তো আমি ভিডিঅ'কেইটা কেমেৰামেনো চব আৰু গোটেইখিনি তো ভিডিঅ' চাই কেনেকুৱা লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কাইলৈ আৰু এটা নতুন ভিডিঅ' দিম মানে ভ্লগ দিম বা ফানি ভিডিঅ' দিম বুলি ভাবি আছোঁ কি হয় আপোনালোকে কমেণ্ট কৰিব আৰু থেংক ইউ ফৰ ৱাচিং বাই বাই ইয়াতে ভালকৈ মাৰি দিয়া কাইলৈ লগ পাই আছোঁ